এতিয়া বৰ্তমান অকলে আছোঁ আৰু ভাত পানী খাই আজৰি হ'লোঁ। মিষ্টাৰো গ'ল, বাটাও স্কুললৈ গ'ল। আৰু যিহেতু আমনিও লাগিছে, আজি বতৰটো মানে খুবেই ডাৱৰীয়া, সকলোফালে চাগে কৈছে আজি বতৰটো তেনেকুৱা। আৰু বৰষুণ দিয়ে আছে, মানে এৰাই নাই, চিপ চিপকৈ দি আছে। আৰু আমাৰ ফালেও দিয়ে আছে, আৰু তাকে ক'তো ওলাব নোৱাৰি, সোমাবও নোৱাৰি, আৰু শুই থাকিও আমনি লাগে। আৰু যিহেতু মোৰ বেছিকৈ শুই থাকিলে মানে মাথা বিষৰ প্ৰব্লেম এটা আছে, মোৰ মাথা বিষে বেছিকৈ শুই থাকিবও নোৱাৰোঁ। তাকে ভাবিলোঁ বোলো ভিডিঅ' এটাকে কিবা এটা বনাওঁ বুলি। আৰু তাকে মোৰ পিছফালে দেখিব পাইছেই, ভাবিছোঁ মোৰ মেখেলা চাদৰখিনিকে বোলো আপোনালোকক দেখুৱাওঁ বোলো কি আছেনো মেখেলা চাদৰ তাকে। আৰু যিহেতু মেখেলা চাদৰ বৰকৈ পিন্ধাই নহয়, আপোনালোকে ব্লগ মানে ভিডিঅ'ত কেইবাটাতো দেখিছেই চাগে। মেখেলা চাদৰ আচলতে পিন্ধা নহয় মানে এইকাৰণে মেখেলা চাদৰ পিন্ধি ভালেই পাওঁ, কিন্তু পিন্ধা নহয়। মেখেলা চাদৰযোৰ পিন্ধোতে আচলতে টাইম লাগে। কেতিয়াবা এনেকুৱা হয় মানে চুইজাৰযোৰ পিন্ধিলে আচলতে সোনকাল হয়। আৰু যিহেতু মই ভাড়া ঘৰতে থাকোঁ, আপোনালোকক কৈছিলোঁ, আৰু ভাড়া ঘৰত থকাৰ কাৰণে মেখেলা চাদৰটো ইমান প্ৰয়োজন নাই, কোনো নায়েই ইয়াত আৰু পিন্ধিবলগীয়া তেনেকৈ। মেখেলা চাদৰ পিন্ধি কিন্তু বহুত ভাল পাওঁ, মই বেয়া নাপাওঁ আচলতে। কিন্তু মানে কি হয়, কেতিয়াবা টাইমটো নিমিলে যে মেখেলা চাদৰ পিন্ধিব লাগে, মেখেলা জাপিব লাগে, চাদৰ জাপিব লাগে, তেনেকৈ টাইমটো কেতিয়াবা দেৰি হৈ যায়। সেইকাৰণে প্ৰায় মই মেখেলা চাদৰে মানে কুৰ্তিয়ে পিন্ধোঁ। আচলতে কুৰ্তি পিন্ধাৰ কাৰণে বহুতে বাৰু কয় বাৰু, মই শুনিবলৈও পাইছোঁ বাৰু, বহুতে ওলাই যাওঁতে কৰোঁতে বোৱাৰী হৈ পিনি চুইজাৰযোৰ পিন্ধে কিবা। আচলতে চুইজাৰযোৰ এইকাৰণেই পিন্ধোঁ মই, আচলতে মেখেলা চাদৰো মই ভাল পাওঁ, কিন্তু চুইজাৰযোৰ এইকাৰণেই পিন্ধোঁ যিহেতু মোৰ টাইমটো মানে সোনকাল হয়, কেনিবা ওলাবৰ কাৰণে সুবিধা হয়। কাৰণ মেখেলা চাদৰযোৰ টাইম লগাই দিয়ে, চুইজাৰযোৰ পিন্ধিলে মোৰ সোনকাল, কিন্তু কোনো ধৰণৰ ষ্টাইলৰ কাৰণে নিপিন্ধোঁ আচলতে, মোৰ সুবিধা অনুযায়ীহে পিন্ধোঁ। কিন্তু বহুতে কয় বাৰু মেখেলা চাদৰযোৰ পিন্ধিব লাগে, ইমান ল'ৰা মাইক হ'ল কিবা হ'ল সেইবোৰ শুনিবলৈ পাওঁৱেই, আৰু গাঁৱৰ জেগাত বিশেষকৈ সেইটো থাকেই। যিহেতু মই সেইকাৰণে প্ৰায় মানে মেখেলা চাদৰ পিন্ধোঁ, আৰু য'ত পিন্ধিব লাগে আচলতে পিন্ধোঁ। এনেকুৱাও নহয় যে মেখেলা চাদৰ পিন্ধি যোৱা জেগাত চুইজাৰযোৰ পিন্ধি যাওঁ, তেনেকুৱাও নহয়। মেখেলা চাদৰ য'ত পিন্ধি যাব লাগে পিন্ধোৱেই। তাকে আৰু কিছুমানে কৈয়ে থাকিব ন, কিছুমানে আচলতে নিজেও তেনেকৈ পিন্ধিব নাপায় যে, কুৰ্তি চুৰ্তি পিন্ধিবলৈ মন গ'লেও নাপায় যে, সেই বান্ধোনত থাকে যে, কিছুমানে ক'বই তেনেকৈ। সেইকাৰণে লোকৰ কথা মই গুৰুত্ব নিদিওঁ, আৰু যিটো ভাল পাওঁ মই নিজেই পিন্ধিছোঁ, কাৰণ উলিয়াইতো পিন্ধিব যোৱা নাই, একো এটা নহয় জানো। কুৰ্তিটো পিন্ধিলে বেছি আৱৰ বস্তুহে মোৰ মতে, কিন্তু চব ঢাক খাই থাকে। কিন্তু মেখেলা চাদৰ যিহেতু পিন্ধিলে মানে কিবা নহয় পেট হ'লেও কিবা এটা হ'লেও ওলাই থাকে, কিন্তু চুইজাৰযোৰ একদম আৱৰ বস্তু। মানুহে কিন্তু চুইজাৰযোৰ পিন্ধাটো বেয়া দেখিব নালাগে কেতিয়াও আচলতে। ঠিক আছে, বহুত কথাও ক'লোঁ বাৰু, আৰু আজি মেখেলা চাদৰ কেইযোৰকে আপোনালোকক দেখুৱাওঁ বোলো, কিনো মোৰ মেখেলা চাদৰ আছে বোলো। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। আৰু এইখিনি হৈছে মোৰ মেখেলা চাদৰখিনি, আৰু তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ বোলো, এনেই আছোঁ ভিডিঅ' এটাও কৰোঁ বোলো। এইবিলাক একদম নতুনৰ পৰা পুৰণিলৈকে আছে, আৰু এইকেইযোৰ হৈছে নতুন দেই, এই দুযোৰ হৈছে নতুন হয়, আৰু এইযোৰ নতুনেই বাৰু, ইমান পিন্ধা হোৱা নাই, দুবাৰেই পিন্ধিছোঁ মাত্ৰ। এইযোৰ পুৰণা যদিও বহুত ভাল লাগে পিন্ধি। পদ্মিনী কাপোৰবোৰ এনেও পিন্ধি ভালেই লাগে, যি ইউজ কৰিছে গম পায় বাৰু। যিহেতু গৰম ঠাণ্ডা দুয়োটাতে হয়, এইযোৰ বহুতবাৰ পিন্ধিলেও কিন্তু বহুত ভাল লাগে মোৰ পিন্ধি। আৰু গৰম ঠাণ্ডা দুয়োটাতে পিন্ধিব পাৰি এনেকুৱা পদ্মিনী সূতাৰ কাপোৰবোৰ ল'লে। আৰু এইযোৰ বগা লৈ থৈছোঁ মেখেলা চাদৰযোৰ নতুনেই হয়, চিলোৱা নাই বাৰু এতিয়ালৈকে। আৰু এইখিনি কাপোৰখিনি হ'ল। এইযোৰ যোৱাবাৰ শিৱৰাত্ৰিত লৈছিলোঁ, এইবোৰ অফাৰ দি আছিলে, মানে এটা কম ৰেঞ্জতে দি আছিলে, আৰু বেছি দাম হ'ল যদিও নাজানো। কাপোৰযোৰ এইযোৰ 1200 দি লৈছিলোঁ মই। এইযোৰ মানে শিৱৰাত্ৰিত অফাৰ দি আছিলে, একদম ফিক্স ৰেট, আৰু মানে এইযোৰ মই সেই শিৱৰাত্ৰিত লৈছিলোঁ যোৱাবাৰ। তাৰপৰা এইযোৰ কেইবাবছৰ হ'ল বাৰু, যেতিয়া লুধিয়ানা পাট বুলি ওলাইছিলে সেই তেতিয়াই প্ৰথম লোৱা এই কাপোৰযোৰ। তাৰপৰা আৰু এযোৰ হ'ল 4 বছৰমান বাৰু, এযোৰ বহুতবাৰ পিন্ধিলোঁ, ভাল লাগে পিন্ধি। এনেকুৱা বোৱা কাপোৰবোৰ আচলতে পিন্ধি যেতিয়াই ছিজন হয় পিন্ধি থাকিব পাৰি, সেইকাৰণে ভাল লাগে। এইযোৰ মোৰ বহুত ভাল লাগে, এই কালাৰটো মানে বহুত পচন্দ লাগে মানে এইযোৰ। তাৰপৰা এইযোৰ লৈছিলোঁ অনলাইনৰ পৰা, ওলাই গৈছেগৈ বেগ লছ। এইযোৰ লৈছিলোঁ অনলাইনৰ পৰা দেই, এইযোৰ ভাল লাগে, ব্লেক আৰু এনেকুৱা খুব ওলাইছিলে, এই গল্ডেনটো লগা এইযোৰ কিনিছিলোঁ। আৰু এইযোৰ তেনেকৈ প্ৰথম ওলাইছিলে কি নাজানো, মিক্স পাট বুলি কৈছিলে আচলতে, বেছি দামৰ নহয় বাৰু, এইযোৰ কম ৰেঞ্জৰে হয়। আৰু এইটো কিন্তু খুব ভাল লাগে পিন্ধি, কাপোৰযোৰ বহুতবাৰ পিন্ধিলোঁ, আৰু এইযোৰ ভাল লাগে মোৰ পিন্ধি। তাৰপৰা এইযোৰ ভাল লাগে, এইযোৰ লৈছিলোঁ।
আচলতে পিন্ধাই নহয় মেখেলা চাদৰবোৰ, এইবিলাক থৈ যাওঁতেই গৈছে আৰু এইকেইযোৰ হৈছে, এইটো হৈছে গৰমত পিন্ধিবলৈ খুব ভাল এই কাপোৰটো। যি ইউজ কৰিছে গম পাইছে বাৰু, এইকেইযোৰ গৰমত পিন্ধা হয়। পাতলা পাতলা মানে, আৰু এইযোৰ পাতলা পুৰণা যদিও হৈছে পিন্ধিবলৈ ভাল লাগে। এইকেইযোৰ পুৰণা বাৰু, ইমান নতুন নহয়। আৰু দেখুৱাম ৰ'ব, আৰু এইযোৰ পুৰণাই হয়। এইযোৰ মানে মোৰ ওচৰত নতুনেই হৈ আছে আচলতে, ডিজাইনটো পুৰণা, খালি প্ৰথম ওলাওঁতে লৈছিলোঁ এইবিলাক। আৰু এইযোৰ লৈছিলোঁ, এইযোৰ মোৰ ভাল লাগে কাপোৰযোৰ, কিন্তু পিন্ধা নহয় বৰকে দেই। কিনিও যোৱা নহয় আচলতে মেখেলা চাদৰ, তেনেকৈ গাঁৱতো নাই যে নিপিন্ধোগে বৰটা। আৰু এইযোৰ তেনেকৈ, এইযোৰ চিম্পুল কাপোৰ। তাৰপৰা এইবিলাক হাজং কাপোৰ বুলি এটা ওলাইছিলে যে, সকলোৱে গম পাইছিলেই। মই এইযোৰ তেনেকৈ কিনিছিলোঁ ৰঙা, মোৰ বহুত ভাল লাগে ৰঙা কালাৰটো, আৰু সেইকাৰণে মই ৰঙা কালাৰতে পিন্ধিছিলোঁ। তাৰপৰা এইযোৰ বোৱাই হয় আৰু এনেই এইযোৰ ভাল লাগে পিন্ধি, প্ৰায়ে পিন্ধোঁ। আৰু এইযোৰ পিন্ধোঁ এনেকৈ। মোৰ এই কালাৰটো বহুত ভাল লাগে মানে, সেইকাৰণে এনেকুৱা কালাৰ দুযোৰ আছে, আৰু এইযোৰ আছে, আৰু ৰেডটো আছে। এইটো ৰেডটো বহুত ভাল লাগে, এইটো ভাল লাগে। এখন এক্সট্ৰাকৈ পিন্ধিব এই চাদৰখন মানে। তাৰপৰা এইযোৰ গৰমত পিন্ধা কাপোৰ, আৰু এইযোৰ পিন্ধিবলৈ বহুত পাতলা জটিলা ভাল লাগে মানে গৰমত পিন্ধি। আৰু এইযোৰ দেখুৱাওঁ আপোনালোকক। আৰু এইযোৰ হৈছে, এইযোৰ আৰু ভাল লাগে পিন্ধি, মানে ইমান ভাল লাগে নহয় গৰমত, মানে একদম পাতলা মানে কাপোৰযোৰ। কালাৰটো এছ কালাৰ হয়, মোৰ বহুত প্ৰিয় মানে কাপোৰযোৰ। তাৰপৰা দেখুৱাইছোঁ। আৰু এইযোৰ হৈছে বগা কাপোৰ লৈ থৈছোঁ, যিহেতু নামঘৰ চামঘৰ যাবৰ কাৰণে প্ৰয়োজন হয়েই বগা কাপোৰ, নহয় জানো। বেছিকৈ বগা কাপোৰ নাই যে, কালাৰিংবিলাক আছে, সেইকাৰণে এই বগা এযোৰ লৈ থৈছোঁ। এইযোৰ চিলোৱাই নাই বাৰু, মেখেলাখন ইয়াতে সোমাই আছে, আৰু চিলাম আৰু ক'ৰবাত গ'লে পিন্ধিলে দেখিব। আৰু এইযোৰ হৈছে, এইযোৰ বগা, এইযোৰ পিন্ধিছোঁ 2-3বাৰ বাৰু তেনেকৈ। এইযোৰ ভাল লাগে পিন্ধি দিওঁ। তাৰপৰা আৰু এইযোৰ আছে, এইযোৰ আছে, এইযোৰ পিন্ধিও ভাল লাগে, এইযোৰ পিন্ধিছোঁ। এইবিলাক নামঘৰ চামঘৰ পিন্ধিবলৈ ভাল হয় আৰু সকামে নিকামে। আৰু বিশেষকৈ মোৰ বগা কাপোৰবোৰ বেছি নাই, কালাৰিংবিলাকে আছে, আৰু এইটোও ভাল লাগে পিন্ধিবলৈ। আৰু এইযোৰ দেখাম দেই আপোনালোকক, একেবাৰে পুৰণা কাপোৰ এযোৰ দেখাম। এইযোৰ একদম পুৰণা কাপোৰ, কিন্তু চাদৰখন মৰমতে থৈ দিছোঁ। মেখেলাখন কি হ'ল নাজানো, আৰু চাদৰখন মৰমতে থৈ দিছোঁ। এইযোৰ চাদৰখন আচলতে মেখেলাখন ক'ৰবাত সোমাই আছে বাৰু, কিন্তু চাদৰখন এতিয়াও আছে মানে এখন ধুনীয়াকৈ। আৰু এইযোৰ ভাল লাগিছে, এইযোৰ কাপোৰ, এই কালাৰটো মোৰ খুব প্ৰিয়, আৰু বহুত ভাল লাগে এইযোৰ। এনেকুৱা কাপোৰযোৰ এই কালাৰটো ভাল লাগে। এই পদ্মিনী সূতাৰ কাপোৰবোৰ যিমান ধুলেও মেলিলেও মানে বহুত ভাল লাগে পিন্ধি, যিমান আচলতে ধুলেও বেয়াও নহয় এইবোৰ কাপোৰ। আৰু এইযোৰ আছে, এইযোৰ মই বেটা মানে সৰু হৈ থাকোঁতেই লোৱা কাপোৰযোৰ, কেঁচুৱাতে লোৱা এই কাপোৰযোৰ মানে। আজি কিমান দিন হ'ল, কিমান ধুনীয়া হৈছে এতিয়াও কাপোৰযোৰ, ধুনীয়া হৈছে। বেটা মানে যেতিয়া জন্ম হৈছিলে সেই বছৰটোতে লোৱা। আজি বেটাই 8 বছৰ হ'ল, আৰু কাপোৰযোৰ 8 বছৰ হ'ল, তথাপিতো বহুত ধুনীয়াকৈ আছে, যিহেতু বেছিকৈ পিন্ধা নহয় ন মেখেলা চাদৰবিলাক। আৰু এইযোৰ দেখাম, এইযোৰ কাপোৰ, এইযোৰ আছে, এইযোৰ মানে বহুত ভাল লাগে। নতুন প্ৰথম যেতিয়া ওলাইছিলে তেতিয়াই লৈছিলোঁ বাৰু, বহুত ভাল লাগে পিন্ধি মেলি। আৰু এইখিনি আৰু মেখেলা চাদৰখিনি, আৰু এক্সট্ৰা মানে চাদৰ মেখেলা এক্সট্ৰা বহুত আছে, কিন্তু দেখাবলৈ আজি নহ'বই চাগে টাইম, যদি হয় দেখাই দিম বাৰু। এইখিনি এইকেইযোৰ হৈছে মিষ্টাৰে এয়া বিয়াত দিয়া মোক, এইযোৰ মিক্স টচৰ হয়, এইযোৰ টচৰ হয়। আৰু এইযোৰ পাট মুগা বুলি কয়, যিটো পাট আৰু মুগাৰ মিক্স আছে। কালাৰ মানে পিন্ধিলে দুটা উঠে, আৰু এটা মুগা কালাৰ এটাও ইয়াত জিলিকনি এটা উঠে পিন্ধিলে। আৰু এইযোৰ মেইন চিট বুলি কয় যে, বিয়াত সকলোৱে দিয়ে, বিয়া এইযোৰ মেইন চিট হয়। আৰু এইযোৰ দিছিলে, এইযোৰ খালি পিয়ৰ টচ দেই, চাদৰখন মানে পূৰা টচৰ হয়, পিয়ৰ টচটো। আৰু মেখেলাখন দেখোন গ্ৰীণ। আৰু এইকেইযোৰকে দিয়ে আৰু মিষ্টাৰে মোক বিয়া কৰাই আনিছিলে আৰু এইকেইযোৰ।